আজি আকৌ ইয়াত ধুনীয়া ধুনীয়া খাদ্য লৈ আহিলোঁ দেই। পিছে আজি মোৰ কাঁহীখনত কি আছে চাওকচোন। মাংস বনাই লৈছোঁ, খুব ধুনীয়াকৈ মাংস বনাই লৈছোঁ লগত ফুলকবিৰ লগত। তাৰপিছত এইফালে আকৌ উৰহি বনাই লৈছোঁ, চাটনি কেইডালমান লাই পাত এনেকৈ বইল কৰি লৈছোঁ। ঘৰত বনোৱা আচাৰ অকণমান লৈ লওঁ, আচাৰ অকণমানো লৈ লৈছোঁ। এতিয়া খাবলৈ আৰম্ভ কৰোঁ। ফুলকবিৰ লগত মাংস। আপোনালোকে উৰহি চাটনি বনাই খাইছে নাই? খাবচোন, উৰহি চাটনি কিন্তু খাই খুব ভাল লাগে। অলপ টেঙা দি ল'ব লাগে উৰহি চাটনি, খাবলৈ যে বহুত ভাল লাগে। লগতে ঘৰত বনোৱা আচাৰ, জলফাই, উৰহি চাটনিখিনি বিৰাট ধুনীয়া হৈছে দেই। লাই পাত বইল কৰি লৈছিলোঁ। লাই পাত অকণমান গৰম কেৰাহীটোতে বইল কৰি লৈছোঁ, খাবলৈ ভাল লাগে। ল'ৰা ছোৱালীয়ে শাক পাচলি খাবলৈ একেবাৰে মন নকৰে নহয়নে? কিন্তু এনেকৈ যদি মাছ মাংসৰ লগত শাক পাচলি দিয়া হয় তেতিয়া ল'ৰা ছোৱালীয়ে খাবলৈ মন কৰে। এয়া ফুলকবি দি সেইকাৰণে মাংস বনাইছিলোঁ। মাংস যিহেতু খায়, গতিকে তাত শাক পাচলি যদি আমি মিক্স কৰি দিওঁ তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে খায়। মই মাংস বনালে প্ৰায় শাক পাচলি দিওঁ। আমাৰ ছোৱালীয়ে কয় বোলে, মা তুমি অকল মাংসখিনি শাক পাচলি দিয়া, তুমকো খাওঁ বুলি নকয়, খায়। মাকবিলাকৰ এইটো এটা বুদ্ধি নহয়নে? ল'ৰা ছোৱালীক খুওৱা চব খাদ্যই সিহঁতক খুৱাব লাগিব যিহেতু, গতিকে এনেকুৱা বুদ্ধিবিলাক কৰি খুৱাওঁ।